সো হেল্ল' যোৱাকালি ফাইনেলি যেনে তেনে চিটাডেল হানি বানি চাই শেষ কৰিলোঁ। চ' চিৰিজটো মানে ইজ ইট ৱৰ্থ ৱাচিং। চ' ভিডিঅ'টো একেলগে চাব, কেনেদৰে ৰিভিউ কৰি আছোঁ চিৰিজটো চাবলৈ হয় নে নহয়। ৰাজ DK গম পায়ে চাগে চবে, একদম ফেমাছ হয় সি। ফাৰ্জি হৈ গ'ল, গানছ এণ্ড গোলাপছ আৰু বহুত কিছু ই হেভি চিৰিজ দিয়া মানুহ। আৰু একচুৱেল যদি চিৰিজত মানে কেনেকুৱা ধৰি থ'ব পাৰে সেইটো নুস্খাটো মানে অকল ৰাজ DK ওচৰত আছে। চ' আকৌ এটা হেৰি নতুন চিৰিজ লৈ আহিছে চিটাডেল হানি বানি, ষ্টাৰিং সামান্থা আৰু আমাৰ বৰুণ ধাৱন। ঠিক আছে, আপোনাৰ চিৰিজটো চিটাডেল মানে সেই যোনটো হলিউডত আছে আপোনাৰ চিটাডেল হানি বুলি নহয়, চিটাডেল ডায়ানা বুলি নতুন ওলাইছে। আৰু প্ৰিয়ংকা চোপ্ৰা থাকে চিটাডেলখনটো গম পায়। চ' প্ৰিয়ংকা চোপ্ৰাৰ চিটাডেলখনৰ এইটো প্ৰিকুৱেল হয়, মানে তাৰ আগৰ কাহিনী হয়। তো সেইটো কাৰণে আপুনি মানে প্ৰিয়ংকা চোপ্ৰাটো চালে এইটো বুজি পাব। নহ'লে আপুনি যদি নাই চোৱা একো কথা নাই, প্ৰথম চিটাডেল হানি বানি চাওক, তাৰপৰা প্ৰিয়ংকা চোপ্ৰা চিটাডেল চাওক, তাৰপিছত চিটাডেল ডিয়ানা বুলি আছে সেইটো চাওক। বাকী চিটাডেল হানি বানি চিৰিজটো যদি কথা ক'ব যাওঁ, মাত্ৰ 6 এপিছড, 40 to 45 মিনিটছ ইচ, একদম বঢ়িয়া। ৰাজ DK এটা বস্তু গম পায়, প্ৰথম 2-3টা এপিছডত এনেকুৱাকে থ্ৰিল বনাই থয় যাতে একদম মানে পুৰা এংগেজ হৈ থাকিব। তাৰপিছত সেইটোৱে আৰু 4 নম্বৰ 5, 4, 5 বেক ষ্টৰি দেখাই অলপ থ'ব। তাৰপিছত লাষ্ট এপিছডত একদম বুম বাম এনেকুৱা মানে যিমান মাইনাছ থাকে চব প্লাছ কৰি দিয়ে মানে। সেইটো মানে তাৰ খাটৰা দিমাগ লগায়, কিন্তু সেইকাৰণে মানে ৰাজ DK চিৰিজবোৰ চাবলৈ ভাল। আৰু এটা চবতকে ডাঙৰ দুখ, চালা এনেকুৱা ক্লিফ হেংগাৰত এৰি দিছে নহয়, মানে আজিকালি ৱেব চিৰিজবোৰ এইটো এনেকুৱা ক্লিফ হেংগাৰত এৰি দিয়ে মানে নেক্সট আকৌ ছিজন অহালৈকে আৰু পাহৰিয়ে যোৱা হৈ যায় মানে। চ' সেই ক্লিফ হেংগাৰ এৰা এনেকুৱা চিৰিজ কেতিয়া যে শেষ হ'ব। ক্লিফ হেংগাৰ এৰিলেও কিছুমান চিৰিজটো অলপ এণ্ডিং টাইপ দেখায়, বাট ছিজনটোৰ কাৰণে সেইটো বাৰু বুজি পোৱা যায়। বাট কিছুমান চিৰিজ এনেকুৱা জেগাত এৰি দিয়ে মানে নেক্সট ছিজনলৈকে ৰখি পাগল হৈ যাম। এনিৱেজ একো নাই, সেইটো সিহঁতৰ ডাইৰেক্টৰৰ ওপৰত কথা, কি কৰিছে কি নাই। বাট ইয়াত যদি পাৰফৰ্মেঞ্চৰ কথা কওঁ, বৰুণ ধাৱন এজেণ্ট বঢ়িয়া লাগিছে। আপোনাৰ লগত যিটো সামান্থা, দুটাৰে এক্টিং বঢ়িয়া। এই চিৰিজটোত আপোনাৰ মানে দুটা হেৰিত লুপত চলি থাকে, 1992 দেখাই থাকে যিটো পাষ্ট হয়, আৰু 2000 যিটো প্ৰেজেণ্ট। চ' একদম সেই মহাৰাজা চিনেমাটোৰ নিচিনা মানে আপুনি চাই থাকিব লাগিব, মানে দুটাই কোন বেয়া হয় কোন ভাল হয় সেইটো পুৰা টুইষ্ট এণ্ড টাৰ্ণছ। এই চিৰিজটো সেইটোৱে বঢ়িয়া, মানে এনেকুৱাকে ধৰি থৈ দিব আপুনি মানে লাষ্টলৈকে প্ৰেডিক্ট কৰিব নোৱাৰিব যে এইটো হয়, এইটো কিবা হ'ব, এনেকুৱা হ'ব। বাকী যদি মই ইয়াৰ নেগেটিভৰ কথা কওঁ, মা কচম নাই, সামান্থাৰ হিন্দী আৰু অলপ ভাল হ'ব পাৰিলে হয়। মানে তাই হিন্দীটো অলপ জিভাটো পাক খোৱা নিচিনা লাগে। মাজে মাজে তাই তামিল মাৰে বাৰু, সেইটো তাই দেখায় আৰু তামিল এনচেষ্টাৰ তাই ক'ৰবাত থাকে হয়, বাট হিন্দীত আৰু অলপ যদি ইম্প্ৰুভমেণ্ট থকা হ'লে বঢ়িয়া লাগিলে হয়। বাকী চিৰিজটোতো বৰুণ ধাৱন হওক, সামান্থা, মোক আৰু এটা কেৰেক্টাৰ ভাল লাগিলে, আপুনি চিৰিজখন চালে গম পাব, যোনটো চাকিব চালিম বুলি সি কেডি বুলি এটা ৰ'ল কৰিছে। মা কচম তাৰ চিৰিয়াছনেছ যিটো লুক দিছে নহয়, দিল খুচ হৈ গ'ল। মানে মই কৈছোঁ, মোকতো বৰুণ ধাৱনতকৈ তাৰ এক্টিংটো ভাল লাগিলে। চাকিব চালিমৰ মানে যিটো চিৰিয়াছনেছ দিছে নহয় ল'ৰাটো। বাকী আপোনালোকে চিৰিজটো চাবলৈ হয় নহয়, যদি মই ক'ব যাওঁ তো মানে বঢ়িয়াকৈ আপোনালোকে 6 এপিছড কম হেৰি হয়, টাইম পাছ হৈ যাব লাগে, আৰামছে হৈ যাব। খালি সেই 4 নম্বৰ 5 নম্বৰ এপিছডত অলপ হেৰি হ'ব, কিন্তু ইয়াৰ যিটো এণ্ডিং আৰু ৰাজ DK যিটো চিনেমেটোগ্ৰাফি আৰু একশ্যনছ আৰু যিটো মানে ট্ৰানজিশ্যন টাইপ মানে ভিডিঅ'বোৰত দেখায় নহয়, একদম ৰিলছৰ মনত পৰি যায়। মানে এনেকুৱা ধুনীয়া ট্ৰানজিশ্যন আৰু কেমেৰা ৱৰ্ক ইয়াৰ হৈ গ'ল। ওৱান টেক শ্বটবোৰতো ক'বই নালাগে, ইমান দীঘলে ওৱান টেক শ্বট বঢ়িয়া লাগি যায় চাই। চ' আপোনালোকে এনজয় কৰক, ঠিক আছে। আৰু প্লিজ ভাইসকল, মোৰ কণ্টেণ্টবোৰ যদি চাই ভাল হৈছে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব মাৰক, পুৰা ছাবস্ক্ৰাইব মাৰক, আৰু লাইক আৰু শ্বেয়াৰ মাৰক, ঠিক আছে। আৰু মই এনেকুৱা নতুন কণ্টেণ্ট লৈ আপোনালোকৰ কাৰণে আহি থাকিম। চ' প্লিজ ছাপোৰ্ট।
ঠিক আছে, এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব, ঠিক আছে, আৰু মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবোৰো আপোনালোকে ছাপোৰ্ট কৰিব। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।